আজি অসমীয়া ৰাইজৰ চকুত চকু পানী অসমীয়া বাপতি সাহোন বিহুটি আদিৰবলৈ নোপোৱাত সকলোৰে মাজত এক নিস্তব্ধ পৰিৱেশ। কুলি কেতেকী মিঠা মাতেৰে বিহুটিক সাধৰিছিল যদিও সেই মিঠা মাত আজি বিষাদৰৰ চিঞৰ হয়। শিপিনীয়ে তাত শালত চেনাই লৈ গুলি বোৱা গামোচাখনি আজি মুখত পিন্ধা মুখা হ'ল। প্ৰকৃতি আজি নিথৰ আৰু নিস্তব্ধ। ঢোল পেঁপা মাতত বিহু নাচিবলৈ ঢপলিয়াই ফুৰা নাচনীজনীয়েও আজি বন্ধ কোঠাত আবদ্ধ হৈ চকুলো টুকিছে। আদৰ নোপোৱাকৈ নাহ তগৰ কপৌ মালতী ফুল কেইপাহিও প্ৰকৃতিৰ বুকুত গাভৰু হৈ মৰহি যাব ধৰিছে। নালাগে দে, সেইবাৰ তই আনি দিব সেই প্ৰকৃতিৰ বুকুত গাভৰু হোৱা কপৌ ফুল পাহি। সেইবাৰ শুকা হৈ থাকক মোৰ কলদিলীয়া শুকাতে, মৰহি যাব দে প্ৰকৃতিৰ বুকুতে। নালাগে সেই ফুলাম গামোচাখনি, তাত শালতে থাকিব দে। এই বছৰত মোক দিব নাপাই তোৰ চকু পানী পৰি গামোচাখনি তাত শালতে মলঙি থাকক। নেদেখাজনক কাবৌ কৰিছো, আমাক বাপতি সাহোন বিহুটি ঘূৰাই দিয়া। প্ৰকৃতিৰ মাজত আমাক ডাঙৰ হ'বলৈ দিয়া। আৰু একাজলি অসমীয়া ৰাইজৰ মুখত হাঁহি ছটিয়াই দিয়া। কাবৌ কৰিছো, কাবৌ কৰিছো, কাবৌ কৰিছো।